নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ঋতুপৰ্ণ ভূঞা মোৰ হানমিহলি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ পাছফালে আপোনালোকে দেখিছে জাগুনৰ এইটো হৈছে সাৰ্বজনিক শিৱ মন্দিৰ। আৰু পুৱাই পুৱাই আজি আহি ইয়াত উপস্থিত হৈছোঁহি ভগৱান মহাদেৱৰ ওচৰত সেৱা জনাওঁ বুলি। প্ৰত্যেকৰে মনত কিছুমান আশা থাকে, হেঁপাহ থাকে, মনোকামনা থাকে, সেইসমূহ পূৰণ যাতে হয় সেই উদ্দেশ্যেৰে ইয়াত ভক্তসকল আহে, বিভিন্নজন আহে, প্ৰাৰ্থনা কৰে, সেৱা আগবঢ়ায়। আৰু ময়ো সেই আশা লৈ আহিছোঁ। জীৱনত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, বহুতো আশা আৰু হতাশা নিৰাশাৰ মাজত জীৱনটো উদযাপন হ'ব পাৰে, সেইসমূহ যাতে সুকলমে পাৰ হয়, ভাল হয়, সেই উদ্দেশ্যেৰে আজি মই এই মন্দিৰলৈ আহিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবৰ কাৰণে। আৰু যিসকলে মোক ভাল পায় তেওঁলোকেও সদায় যাতে মোক প্ৰেৰণা যোগাই যায় বিভিন্ন কাম কৰিবৰ কাৰণে। আৰু যিসকলে মোক মনত বেয়া পায় তেওঁলোকেও যাতে অতি শীঘ্ৰে এই বেয়া পোৱাবোৰ মনৰ পৰা আঁতৰাই ভাল পোৱাবোৰ আনি সমিল মিলেৰে আমি যাতে কামবোৰ কৰি যাব পাৰোঁ, সেই উদ্দেশ্যৰে যাতে আঁকোৱালি লয়, তাৰে প্ৰাৰ্থনা কৰিবৰ কাৰণে আজি মন্দিৰটোত আহি উপস্থিত হৈছোঁ। তলতো পূজা কৰিব পাৰে আৰু ওপৰতো বিভিন্ন দেৱ দেৱীৰ মূৰ্তি স্থাপন কৰা আছে। তাত গৈ ভক্তসকলে নিজৰ মনোকামনা পূৰণ কৰাৰ হেতু প্ৰাৰ্থনা কৰিব পাৰে, সেৱা জনাব পাৰে। আৰু তলত যিহেতু মই আহি উপস্থিত হৈছোঁহি আৰু তলৰ এই দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই খটখটি যি দেখিছে সেই ওপৰেদি মই উঠি যাম আৰু তাৰ দ্বিতীয় মহলাত গৈ ভগৱান মহাদেৱৰ ওচৰত মই সেৱা জনাম। দ্বিতীয় মহলা আৰু এইফালেদি উঠি মই ওপৰলৈ যাম আৰু ভগৱান মহাদেৱৰ ওচৰত সেৱা কৰিম, প্ৰাৰ্থনা জনাম। আৰু আপোনালোকক কোনফালেদি যাম মই সেই পদ্ধতিটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এফালেদি মানুহ অহা যোৱা কৰি আছে আৰু ইয়াৰ ওপৰতেই ভগৱানৰ প্ৰতিমূৰ্তিসমূহ স্থাপন কৰা আছে। তাত গৈ বিভিন্নজনে আহি পূজা অৰ্চনা কৰে আৰু যাতে নিজৰ মনোকামনা পূৰণ হওক। আৰু ময়ো সেই উদ্দেশ্য লৈয়ে আহিলোঁ। আৰু ওপৰলৈ গৈ কথা বতৰা কোৱাত অসুবিধা হ'ব পাৰে, এতিয়াও মই লাহে লাহে কৈ আছোঁ, কিয়নো এক আধ্যাত্মিক পৰিৱেশৰ মাজত সকলো আহে, তাত চিঞৰ-বাখৰ কৰি থকাটো উচিত নহয়। আমাৰ জাগুনৰ এই সাৰ্বজনিক শিৱ মন্দিৰটো দেখুৱাৰ উদ্দেশ্যেহে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ। আৰু এয়া আমাৰ জাগুনত থকা শিৱ মন্দিৰ। সকলোৱে আহি এনেদৰে পূজা অৰ্চনা কৰে। আজি পুৱাই পুৱাই ওলাই আহিলোঁ কিছু নিজৰ মনোকামনা পূৰণ হওক বুলি। আৰু তাৰ লগতে আপোনালোককো এই মন্দিৰৰ ভিতৰ চৰাৰ দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ।